মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট এই ভিডিঅ'ৰ জৰিয়তে দিয়া হ'ব। বহুতে বিভিন্ন ধৰণৰ প্ৰশ্ন সুধি আছে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি সন্দৰ্ভত। গতিকে আজি সেই প্ৰশ্নসমূহৰে কেইবাটাও ইম্পৰ্টেণ্ট কুৱেশ্যন বা আটাইতকৈ জৰুৰী প্ৰশ্নসমূহৰ উত্তৰ এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক দিবলৈ চেষ্টা কৰা হ'ব। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰে ছাবস্ক্ৰাইব কৰি থ'ব। মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ 10,000 টকা পাবলৈ আপোনালোকে ফৰ্মটো ভালদৰে ফিল আপ কৰিব লাগিব আৰু তাৰ বাবে যাতে আপোনালোকৰ ফৰ্মটো শুদ্ধকৈ ফিল আপ কৰিব পাৰে আৰু কোনো ধৰণৰ যাতে ভুল নহয় আৰু আপোনাৰ ফৰ্ম যাতে ৰিজেক্ট নহয় তাৰ বাবে আপুনি কৰিবলগীয়া কিছু কাম আজি এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনোৱা হ'ব। আপোনালোকে যাতে ভালদৰে ফিল আপ কৰিব পাৰে, কোনো ধৰণৰ ভুল নহয়। লগতে আপোনালোকে আবেদন পত্ৰৰ লগত কি ডকুমেণ্টছ দিব লাগিব সেই সন্দৰ্ভত আলোচনা কৰা হ'ব। লগতে অমৃত বৃক্ষৰ যি ফটো সেই ফটোৰ চাইজ কিমান হ'ব লাগিব, লগতে দুখন ফটো লগোৱা হ'ব, সেই ফটো দুখনৰ একেটা গছৰ পুলিৰ ফটো লগালেই হ'বনে সেই সন্দৰ্ভত আজি জনোৱা হ'ব। তাৰপিছতে সংকল্প পত্ৰ ফিল আপ কৰোঁতে বহুতৰে কিছু কনফিউজন দেখা গৈছে, বহুতৰে অসুবিধাৰ সন্মুখীন হোৱা দেখা গৈছে, সেই সন্দৰ্ভতো আজি আলোচনা কৰা হ'ব। লগতে MIS কোড সন্দৰ্ভতো বিভিন্ন ধৰণৰ প্ৰশ্ন আহি থকা দেখা গৈছে আৰু বিজনেছ প্লেন সন্দৰ্ভত বহুতো প্ৰশ্ন আহি থকা দেখা গৈছে। নন ফাৰ্মিং এণ্ড ফাৰ্মিং বিজনেছ প্লেনৰ সন্দৰ্ভত সেই সন্দৰ্ভত আলোচনা কৰা হ'ব। ফৰ্ম কেতিয়া ফিল আপ কৰিব লাগিব আৰু কিমান তাৰিখৰ ভিতৰত জমা দিব লাগিব সেই সন্দৰ্ভত আজি সকলোবোৰ প্ৰশ্নৰ উত্তৰ আজি এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনোৱা হ'ব। প্ৰথম কথা হ'ল আপোনালোকে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ ফৰ্মখন ফিল আপ কৰিব। তাৰপিছতে আপোনালোকে তাৰ লগত আপোনালোকে কি ডকুমেণ্ট দিব, আপোনালোকে ডকুমেণ্ট দিব লাগিব আপোনালোকৰ বেংক পাছবুকৰ যি ফ্ৰণ্ট পেজ সেই ফ্ৰণ্ট পেজ আপোনালোকে জেৰক্স কৰি দিব লাগিব, য'ত আপোনালোকৰ নাম, এড্ৰেছ আৰু আপোনালোকৰ একাউণ্ট নাম্বাৰ এই সকলোবোৰ থাকিব। সেই ফ্ৰণ্ট পেজখন আপোনালোকে জেৰক্স কৰি দিব লাগিব। আপোনালোকৰ নিজৰ বেংক একাউণ্ট এইকাৰণেই দিব লাগিব কাৰণ DBTৰ জৰিয়তে আপোনালোকৰ বেংকত ডাইৰেক্ট ট্ৰান্সফাৰ কৰা হ'ব মানি, গতিকে আপোনালোকৰ নিজৰ বেংক একাউণ্ট দিব লাগিব। তাৰ লগতে লাগিব আপোনালোকৰ বিজনেছ প্লেন। আপোনালোকে 10,000 টকা পাব, লগতে আপোনালোকে সেই 10,000 টকাৰে আপোনালোকে কি বিজনেছ কৰিব তাৰ প্লেন বনাব লাগিব আৰু তাকে কয় বিজনেছ প্লেন। সেই বিজনেছ প্লেন আপোনালোকে এটা ফৰ্মেটত আপোনালোকে সেই বিজনেছ প্লেন ফিল আপ কৰিব লাগিব আৰু ফিল আপ কৰি সেই বিজনেছ প্লেনখন আপোনালোকে লগতে গাঁঠি দিব লাগিব আৰু বিজনেছ প্লেন আপোনালোকে বনাবই লাগিব। বিজনেছ প্লেন নহ'লে আপোনালোকৰ ফৰ্ম ৰিজেক্ট হ'ব, গতিকে বিজনেছ প্লেন আপোনালোকে বনাব লাগিব। আৰু বিজনেছ প্লেন কেনেকৈ বনাব লাগে সেই সন্দৰ্ভত ইতিমধ্যে ভিডিঅ' বনোৱা হৈছে। আপোনালোকে ডেছক্ৰিপশ্যনত থকা লিংকত গৈ এই ভিডিঅ' চোৱাৰ পিছত আপোনালোকে গৈ পেলাই চাব পাৰে সেই বিজনেছ প্লেন আৰু বেলেগ বিজনেছৰ কাৰণে আপোনালোকৰ যদি প্লেন বনাব লাগে আপোনালোকে কমেণ্ট বক্সত জনাব, আমি বনাবলৈ চেষ্টা কৰিম। গতিকে আপোনালোকে প্ৰথম কথা আপোনালোকে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিখনৰ ফৰ্ম ফিল আপ কৰিব লাগিব। তাতে আপোনালোকৰ পাছপৰ্ট ফটো দিব লাগিব, লগতে আপোনালোকৰ লগতে ডকুমেণ্ট কি দিব লাগিব। এক নম্বৰ হৈছে আপোনালোকে বেংক পাছবুক দিব লাগিব নিজৰ, লগতে আপোনালোকৰ বিজনেছ প্লেন দিব লাগিব। ডকুমেণ্টৰ ক্ষেত্ৰত এইখিনি। তাৰপিছৰ কনফিউজনটো হ'ল যে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ ফৰ্মখনত যি অমৃত বৃক্ষ আন্দোলনৰ ফটো লগাব দিছে সেই ফটোৰ চাইজ কেনেকুৱা হ'ব লাগিব। সেই ফটোৰ চাইজ ইতিমধ্যে তাতে আপোনালোকক এটা আকৃতি আপোনালোকৰ তাতে বনাই দিয়া হৈছে, আপোনালোকৰ এটা শ্বেপ বনাই দিয়া আছে, সেই সিমান চাইজৰে আপোনালোকৰ ফটো আপোনালোকে বনাব লাগিব। আৰু যি দুখন ফটো লগাব লাগিব সেই ফটো দুখন আপোনালোকৰ একেটা গছৰ পুলিৰ ফটো উঠালে হ'বনে, সেইটো বহুতৰে কনফিউজন হৈ আছে। নিশ্চয়কৈ নহ'ব, কাৰণ অমৃত বৃক্ষ আন্দোলনৰ সময়ত দুটাকৈ গছৰ পুলি লগাব দিয়া হৈছিলে। সেইকাৰণে ইয়াতে ফৰ্মখনত আপোনালোকৰ দুটা গছৰ পুলি ফটো আপোনালোকৰ লগাব পৰাকৈ তাতে আপোনালোকৰ আঁকি দিয়া হৈছে, আকৃতি কিমান চাইজৰ লাগিব তাৰ সৈতে। গতিকে আপোনালোকৰ দুটা গছৰ পুলিৰ ফটো আপোনালোকে লগাব লাগিব, এটা গছৰ পুলিৰ ফটো আপোনালোকে লগালে নহ'ব। আৰু ফটো উঠাওঁতে আপোনালোকে GPS কেমেৰাৰ জৰিয়তে ফটো উঠাব লাগিব, য'ত আপোনালোকৰ লোকেশ্যনটো তাত শ্ব' কৰিব। আপোনালোকে কোন ঠাইত আপোনালোকে ফটো উঠাই আছে তাৰে লংটিটিউড, লেটিটিউড, আপোনালোকৰ দ্ৰাঘিমাংশ, অক্ষাংশ সকলোখিনি আপোনালোকৰ তাতে আপোনালোকৰ শ্ব' কৰিব। আপোনালোকৰ লোকেশ্যন, আপোনালোকৰ কোন গাঁৱত আপোনালোকে ফটো উঠাইছে, টাইম, ডেট সকলোখিনি সেই ফটোতে আপোনালোকৰ GPS কেমেৰাৰ জৰিয়তে যেতিয়া উঠাব তাতে নিজে আহিব। গতিকে আপোনালোকৰ ফটো আপোনালোকৰ GPS কেমেৰাৰ জৰিয়তে উঠোৱা হ'ব লাগিব। গতিকে ফটো সন্দৰ্ভত এইখিনি জনোৱা হ'ল যে ফটোৰ চাইজ কিমান হ'ব লাগিব, তাতে আপোনালোকৰ আকাৰ আপোনালোকৰ আঁকি দিয়া হৈছে, সেই পৰিমাণৰ আপোনালোকৰ চাইজ লাগিব। লগতে আপোনালোকৰ দুখন ফটো আপোনালোকৰ দুটা গছৰ পুলিৰ ফটো হ'ব লাগিব, এইটো এটা কথা। আৰু আপোনালোকৰ ফটোখনত আপোনালোকৰ GPS লোকেশ্যন থকা ফটো হ'ব লাগিব, এইটো এটা হৈছে আপোনাৰ মেইন পইণ্ট ফটোৰ সন্দৰ্ভত। তাৰপিছতে বহুতৰে কনফিউজন দেখা গৈছে সংকল্প পত্ৰৰ যি সাক্ষীৰ চহী, সেই সাক্ষীৰ চহী কৰাৰ সন্দৰ্ভত কিছু কনফিউজন থকা দেখা গৈছে।
2 নম্বৰ সংকল্প পত্ৰ ফিল আপ কৰাৰ সময়ত এই কনফিউজন দেখা গৈছে, গতিকে কেনেকৈ ফিল আপ কৰিব লাগিব আকৌ এবাৰ চাই লওক। প্ৰথমতে ইয়াত লিখা আছে আই শ্ৰীমতী, তাৰপিছতে আছে ডেছ। সেই খালী ঠাইখিনিতে আপোনালোকে নিজৰ নাম লিখিব লাগিব। আই শ্ৰীমতী আপোনাৰ নাম তাৰপিছতে লিখিব লাগিব। তাৰপিছতে আছে ৱাইফ অৰ ডটাৰ অফ, মানে ৱাইফ বা আপুনি আপোনাৰ নিজৰ স্বামীৰ নাম বা আপোনাৰ পিতৃৰ নাম এই খালী ঠাইত আপোনালোকে লিখিব লাগিব। তাৰপিছতে আছে এজড, আপোনাৰ বয়সটো তাৰপিছতে এই খালী ঠাইত লিখিব লাগিব। তাৰপিছতে এণ্ড মেম্বাৰ অফ, তাৰপিছতে যি খালী ঠাই আছে তাতে আপুনি এইখিনিতে আপুনি আপোনাৰ আত্মসহায়ক গোটৰ নাম লিখিব লাগিব। তাৰপিছতে MIS কোড, আপোনাৰ আত্মসহায়ক গোটৰ MIS কোড এইখিনিতে লিখিব লাগিব। আৰু MIS কোড আপুনি আপোনাৰ গোটৰ সভাপতি বা ছেক্ৰেটেৰীৰ পৰা আপোনালোকে পাব পাৰে। তেওঁলোকক সুধিলে আপুনি গম পাব যে MIS কোডটো কি হয়, আৰু তাৰ পৰা আপুনি জানি পেলাই এই খালী ঠাইত আপুনি লিখিব লাগিব। তাৰপিছতে এই তলত যিখিনি ঠাই আছে, খালী ঠাই আছে, এইখিনি ফিল আপ কৰোঁতে বহুতৰে কনফিউজন থকা দেখা গৈ আছে। যে ইয়াতে সাক্ষীৰ চহীৰ ক্ষেত্ৰত ইয়াতে আপোনালোকে প্ৰথমতে লিখা আছে চলেমলি এফাৰ্মড এট, ইয়াতে আপোনালোকে লিখিব লাগিব আপোনালোকৰ যিখিনি ঠাই আপোনাৰ নিজৰ গাঁৱৰ নাম লিখিব পাৰে এইখিনিতে। তাৰপিছতে অন দিছৰ পিছত যি খালী ঠাই আছে তাতে আপোনালোকে ডেট লিখিব, অন দিছ ডেট, আপোনালোকে ডেট তাৰিখটো লিখি দিব। তাৰপিছতে ডে অফ মানে আপোনালোকে কোনটো মাহত চাইন কৰি আছে এই মাহটো লিখিব, আৰু ইয়াৰটো এইখিনিতে লিখি দিব। তাৰপিছতে আছে এণ্ড চাইন ইন মাই প্ৰেজেঞ্চ, ইয়াতে সাক্ষীৰ নাম লিখিব লাগিব, আৰু এই তলতে আপোনালোকৰ সাক্ষীৰ ছিগনেচাৰ কৰিব লাগিব, আৰু এইখিনিতে আপোনাৰ এপ্লিকেণ্টৰ চাইন, মানে আপোনাৰ চাইন। এইখিনি ফিল আপ কৰোঁতে বহুতৰে কিছু কনফিউজন হোৱা দেখা গৈ আছিলে, গতিকে এইখিনি এনেধৰণৰ ফিল আপ কৰিব লাগিব। তাৰপিছতে আপোনালোকে এটা শুদ্ধকৈ আপোনালোকে বিজনেছ প্লেন এটা তৈয়াৰ কৰিব লাগিব, আৰু বিজনেছ প্লেন কেনেকৈ তৈয়াৰ কৰিব লাগে ইতিমধ্যে ভিডিঅ' বনোৱা হৈছে। আৰু যদি বিজনেছ প্লেন বনাব লাগে আপোনালোকে কমেণ্ট বক্সত জনাব, আমি বনাবলৈ চেষ্টা কৰিম আপোনালোকৰ কাৰণে আৰু বিজনেছ প্লেন। আৰু আপোনালোকে 29 তাৰিখৰ ভিতৰত ফৰ্ম ফিল আপ কৰি শেষ কৰক। সখী বাইদেউসকলক ফৰ্ম ফিল আপ কৰাৰ সন্দৰ্ভত ইতিমধ্যে ট্ৰেইনিং দিয়া হৈছে, তেওঁলোকৰ আপোনালোকে সহায় ল'ব পাৰে। আৰু আপোনালোকে 29 তাৰিখৰ ভিতৰত ফৰ্ম ফিল আপ কৰি ৰেডি কৰি ৰাখক ডকুমেণ্ট, আৰু আপোনালোকে ফৰ্ম জমা দিব লাগিব 3 পৰা 5 তাৰিখৰ ভিতৰত, মাৰ্চৰ 3 পৰা 5 তাৰিখৰ ভিতৰত আপোনালোকে ফৰ্ম জমা দিব লাগিব। গতিকে আপোনালোকে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ এই ফৰ্মখন আপোনালোকে শুদ্ধকৈ ফিল আপ কৰক, বিজনেছ প্লেন শুদ্ধকৈ বনাওক, আৰু ডকুমেণ্টখিনি আপোনালোকে 3 পৰা 5 মাৰ্চৰ ভিতৰত জমা দিবলৈ সাজু হৈ থাকক। আৰু এই ভিডিঅ'টো যদি আপোনালোকৰ কাৰণে কিছু সহায়ক হৈছে বুলি ভাবে আপোনালোকে লাইক এটা কৰিব, আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। নেক্সট ভিডিঅ'ত আকৌ লগ পাম, আজিলৈ ইমানেই, ধন্যবাদ।